হেল্ল' গাইজ, কি খবৰ চবৰ? আজি আপোনালোকক কিবা এটা দেখুৱাম বুলি আশা ৰাখিছো। আৰু এইটো চাওক, আমি জামতলাত আছো। জামতলাৰ যিটো ৰাস্তা গৈছে বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ সন্মুখেদি, এইটো ৰাস্তা আপোনালোকে চাওক কেনেকুৱা জাম লাগিছে। চাব বহুত ৱাও লাগি আছে। চাব গাইজ, ঠিক আছে, চাই থাকক। এইটো চাওক কিমান ভিৰ লাগিছে। আৰু মোৰ পাছফালে কোন কোন বহি আছে চাইছেনে? এয়া চাওক গাইজ, বাপৰে যি ভিৰ। ফুল টেংকি ভৰাই ল'ম নেকি? বাপৰে বাপ, এয়া চাওক গাইজ, D4 কণ্ডিশ্যন কি হৈছে। একদম ভিৰ লাগি আছে গাইজ। আপোনালোকৰ মূৰটো ঘূৰাই যাব, ঠিক আছে। চাওক কি পৰিস্থিতি, এই আৰ্মি দি দিলে। চাইছে গাইজ, জামতলা মাৰ্কেটত পুৰা আৰ্মি দি দিছে। মানে কি কম আৰু, দৃশ্যটো চাই আপোনালোকে কিবা কমেন্টত জনাই দিব, ঠিক আছে গাইজ। আমাৰ টেনচন নাই, আমি বাইক আনা নাই, টমটমেৰে ঘূৰি আছো, ঠিক আছে। টেনচন ফ্ৰী, কোনে একো কব নোৱাৰে, কিয় মই ভাড়া মাৰি আছো, ঠিক আছে গাইজ। আমাৰ পাৰ্মিশন আছে। চাওক গাইজ, ৰাস্তা এইটো হৈছে চেল্ফি ৰোড, জামতলা চেল্ফি ৰোডৰ অৱস্থা চাওক গাইজ। কেনেকুৱা পৰিস্থিতি। আমি বৰ্তমান জামতলা চেল্ফি ৰোডত আছো, ঠিক আছে। লাইক কমেন্ট কৰি যাব গাইজ। যি ভিৰ, বাপৰে বাপ। কেমেৰা ৰলিং একশন। চেল্ফি ৰোড কি জাম লাগি আছে চাইছে। আৰু যিটো জাজুৰী ৰোড আছে, জাজুৰী চেল্ফি ৰোড, সেইটোতো আৰু বেয়া কণ্ডিশ্যন হ'ব। তাত যোৱা নাই, কিন্তু কণ্ডিশ্যন বহুত বেয়া হ'ব, তাত ভিৰ লাগি যাব। এইয়া বৰ্জা আবিৰ্ভাৱ ক্ষেত্ৰ, ৱাও লাগি আছে গাইছ, ৱাও। বিচারে ও তোমরা ওইব ভুয়া ভুয়া ও ভুয়া লিডার আছে নালা ভুয়া সারে হাতে মার যা খাইছে। So guys, বাপরে ব্লগটো চাই কেনেকুৱা লাগে গাইজ, কমেন্টত জনাই দিব, ঠিক আছে গাইজ। তেতিয়াহ'লে বলক আৰু কিবা আপোনালোকক দেখুৱাবৰ চেষ্টা কৰি আছো, ঠিক আছে।
এই রাস্তায় নতুন হয়েছে না এয়া জামতলার পরিস্থিতি। মাটা তো তুলে নিবো গা বলে আইফোন মারাম আরে কাই কে গেছে কি কন্ডিশন চাইছে গাইস? ব্লগ টু বহুত দীঘল হৈ যাব, তেতিয়াহ'লে চাই থাকক। Enjoy কাম